আজি ভিডিঅ'টো দেৰিকৈ আৰম্ভ কৰিছোঁ বোলে দেখিছেনে মোৰ চুলি শুকুৱাই নাই তিতিয়ে আছে আৰু আজি গা ধোৱা দেৰি হৈছিলে সেইটো কাৰণে চুলিখিনি শুকুৱাই নাই আৰু আজি ভাবিছোঁ বিজয়নগৰলৈ যাওঁ বুলি মানে বাহঁত ডিব্ৰুগড়লৈ যাব সেয়ে মানে অলপ কিবাকিবি বজাৰ কৰিবলগীয়া আছে বোলে তো বজাৰ কৰিবলৈ বাৰ জাকজনী আৰু বা আহিব বা বিয়া হোৱাৰ পিছৰ পৰা ডিব্ৰুগড়লৈ যোৱাই নাই মানে সেইটো কাৰণে যাওঁ বুলি ভাবিছোঁ। বেয়া দেই বৰষুণ দি আছে আমি ক'ৰবাত যাবলৈ ওলালে বতৰটো বেয়া হয় কিয় নাজানো আৰু এতিয়া আকৌ ৰ'দ দিছে মানে কি ক'ম আৰু এইটো পগলা বতৰ বুলিয়ে ক'ব পাৰি আৰু আচলতে বা ডিব্ৰুগড়লৈ কিয় যায় আপোনালোকেতো গম পোৱা নাই আৰু বা যায় মানে বিয়া হোৱাৰ পিছত যোৱাই নাই মানে বিয়া হোৱাৰ আগতে যোৱা আৰু এতিয়া বাবুৰো বয়স হৈ আহিছে মানে ডাঙৰ হৈছে আৰু সিও তো মানে সি সৰু হৈ আছিলে কাৰণে যোৱা নাছিল আৰু তো এতিয়া অলপ ডাঙৰ হৈছে আৰু যাবলৈ ওলাইছে গৰমৰ বন্ধ তাতো স্কুলো বন্ধ তাৰ সেইটো কাৰণে ফুৰি আহোঁ বুলি ভাবিছে আৰু আচলতে মোৰ ঘৰ তাতে ডিব্ৰুগড় মৰাণ বুলি কয় মৰাণৰ পৰা অলপ যাব লাগে তো আমাৰ তালৈকেও যাব আৰু মৰাণতো আমাৰ ৰিলেশ্যনৰ মানুহ আছে তিনিচুকীয়াত আছে সকলোতে ফুৰি চাকি আহিব এবাৰ তো সেইকাৰণে আজি মানে বিজয়নগৰত অলপ বজাৰ কৰিম বুলি ভাবিছে আৰু তো কি বজাৰ কৰে আৰু কি মানে কৰে আৰু তো আপোনালোকক দেখাই থাকিম তো চাই থাকিব যিখিনি পাৰোঁ আৰু অলপকৈ দেখাম আৰু তো চাই থাকিব তো আৰু এইফালে মই মূৰ ধুই আহিছোঁ চুলি শুকুৱাই নাই বোলে ফেনৰ বতাহ লৈ আছোঁ আৰু কিন্তু ফেনৰ বতাহ ল'লে বোলে চুলিখিনি ফাটে বুলি কয় তথাপিতো শুকোৱা নাই যে আৰু এনেকৈ ক'ৰবাত যাবলগীয়া হ'লে মানে চুলিবিলাক তিতা হৈ থাকিলে ভাল নালাগে মানে সেইটো কাৰণে আৰু উপায় নাই আৰু ফেনতে শুকুৱাই দিছোঁ আৰু তো চাই থাকিব স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব তো মই এতিয়া ৰেডি হৈ লওঁ তো আকৌ লগ পাই আছোঁ আৰু মই ইফালে ওলাই মেলি ৰেডি হৈ আছোঁ আৰু মামাও ওলাইছে কাপোৰ পিন্ধি আছে তো স্কুটিতে যোৱা হ'ব তো গৈ মেলি যিমান পাৰোঁ দেখুৱাবলৈ আপোনালোকক চাম কি বজাৰ কৰে বাহঁতে তো চাই থাকিব যিখিনি পাৰোঁ দেখাম আৰু এইফালে গেটখন বনোৱাৰ কাৰণে ৰ'বলগীয়া হৈছে স্কুটি বায়ে কাপোৰ চাই আছে কি লয় মানে আৰু এইফালে বাবুৰ জুখি আছে আৰু স্পৰ্টিং পিছফালৰ পৰা চাই থাকোঁ এইফালে এতিয়া আমি বজাৰ কৰি মেলি ওলাই আহিছোঁ আৰু এইফালে ভাবিলোঁ এবাৰ আহিছোঁ যেতিয়া থ্ৰেডিংটো কৰি যাওঁ মোৰ কৰা হ'ল বাৰু ভিডিঅ' কৰাহে নহ'লে তো আৰু এইফালে মাহীক থ্ৰেডিং কৰি আছে ভাবিলোঁ অলপ ভিডিঅ'কে কৰি থওঁ মোৰ কৰা নহ'লে যেতিয়া মাহীকে অকণমান কৰি থ'লোঁ আৰু তো কেনেকুৱা লাগিছে জনাবচোন দেই থ্ৰেডিংটো কৰিলোঁ বহুত দিনৰ মূৰত কৰিছোঁ অলপ বিষাইছে তো কেনেকুৱা হৈছে জনাব আৰু চাওঁতে আন্ধাৰে হ'লগৈ বজাৰ কৰা মেলাৰ পিছত থ্ৰেডিং কৰিলোঁ কৰি মেলি আৰু এতিয়া যাবলৈ আহিছোঁ ঘৰলৈ মাহীৰ লগতে যাওঁ মামাৰ লগত আহিছিলোঁ আহোঁতে এতিয়া মাহীৰ লগতে যাওঁ মাহী মানে বাহঁতৰ ঘৰলৈ গৈছিলে সেইটো কাৰণে এতিয়া মাহী ঘৰলৈ আহিছে মামাই স্কুটি লৈ গ'ল মই মাহীৰ লগতে বেটেৰী ৰিক্সাতে আহিলোঁ আন্ধাৰে হ'ল আৰু তাৰপিছতে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তো আজিলৈ বাই বাই।